নমস্কাৰ বন্ধুসকল এটা সময়ত ভাৰতৰ নাম্বাৰ 1 স্মাৰ্টফোন ব্ৰেণ্ড মাইক্ৰমেক্সৰ এতিয়া ভাৰতীয় স্মাৰ্টফোন বজাৰত কোনো চিন-চাবেই নাই এটা সময়ত এই ভাৰতীয় ব্ৰেণ্ডটোৱে স্যামছাঙৰ নিচিনা বিদেশী ব্ৰেণ্ডক কঠোৰ প্ৰত্যাহ্বান জনাইছিল কিন্তু ভাৰতত বৰ্তমান সময়ত যি চাইনিজ বস্তু ব্যৱহাৰ নকৰাৰ আন্দোলন উঠি আহিছে সেই সময়তে ভাৰতীয় স্মাৰ্টফোন ব্ৰেণ্ড মাইক্ৰমেক্সে স্মাৰ্টফোন মাৰ্কেটত অধিক শক্তিশালীভাৱে চাইনিজ ফোনবোৰক টক্কৰ দিব পৰাকৈ নিজকে সাজু কৰি লৈছে মাইক্ৰমেক্সৰ CEO আৰু কো-ফাউণ্ডাৰ ৰাহুল শৰ্মাই এটা ভিডিঅ' মুকলি কৰি এই কথা জানিবলৈ দিয়ে ভিডিঅ'টোত তেওঁ কয় যে তেওঁ এখন সাধাৰণ মধ্যবিত্ত ঘৰৰ পৰা আহি দেউতাকৰ পৰা 3 লাখ টকা ধাৰত লৈ মাইক্ৰমেক্স কোম্পানীটো ষ্টাৰ্ট কৰিছিল ভিডিঅ'টোৰ জৰিয়তে তেওঁ নিজৰ কিছুমান ভুলো স্বীকাৰ কৰে চাইনিজ মোবাইলৰ কথা ক'বলৈ গৈ তেওঁ কয় যে চাইনিজ কোম্পানীবোৰে মোক মোৰ দেশতেই পিছ পেলাই দিলে ইয়াৰ উপৰিও তেওঁ কয় যে বৰ্তমান ভাৰতীয় আৰু চাইনাৰ মাজত যি হৈ আছে ইয়াক কোনোপধ্যেই মানি ল'ব নোৱাৰি शुरू करें नमस्कार मेरा नाम राहुल शर्मा है एक मिडिल क्लास फैमिली में जन्म हुआ पापा एक सरकारी स्कूल में टीचर थे और दिल्ली की उन गलियों में कभी एक सपना देखा कि राहुल कुछ बड़ा करना है अच्छा मुझे याद है कि उन दिनों बड़ी झिझक के साथ मैंने पापा से 3 लाख रुपए उधार मांगे घर में सबसे छोटा था तो पापा ने दे भी दिए और 3 और दोस्तों के साथ मिलकर माइक्रोमैक्स की शुरुआत करी आप सब लोगों ने देखते ही देखते माइक्रोमैक्स को देश का नंबर 1 और वर्ल्ड का 10 लार्जेस्ट ब्रांड बना दिया अच्छा कुछ गलतियां भी हुई हमसे पर पहली बार कर रहे थे काम भी कर रहे थे और सीख भी रहे थे पर फिर एक ऐसा वक्त आया जब चाइनीज मोबाइल वालों ने मुझे मेरे देश में ही पछाड़ दिया हारा तो तब भी नहीं था बस लगा कि हो गया कर लिया है हासिल तूने जो कुछ भी करना था अपने परिवार के लिए अपने लिए पर बॉर्डर पे जो हुआ ना वो ठीक नहीं हुआ आपने फिर आवाज दी माइक्रोमैक्स और हमारे प्रधानमंत्री जी ने भी आत्मनिर्भर भारत का ऐलान कर दिया बहुत सोचा कि क्या करूं क्यों करूं किसके लिए मुझे लगता है जिंदगी ने एक बार फिर वही लाकर खड़ा कर दिया जहां से सब शुरू किया था पर इस बार जो कुछ भी करूंगा वो सिर्फ इंडिया के लिए माइक्रोमैक्स वापस आ रहा है लेकर इन इंडिया ভিডিঅ'টিত তেওঁ জনায় যে মাইক্ৰমেক্সে এটা নতুন ইন নামৰ ব্ৰেণ্ড লঞ্চ কৰিব ই মাইক্ৰমেক্সৰ সাব ব্ৰেণ্ড হিচাপে কাম কৰিব ইয়াৰ বাহিৰে তেওঁ অন্য কথা কোৱাৰ পৰা বিৰত থাকে ইন নামৰ ব্ৰেণ্ডটোৰ স্মাৰ্টফোন ভাৰতৰ মাৰ্কেটত অহা নৱেম্বৰ মাহমানত লঞ্চ কৰাৰ সম্ভাৱনা আছে গম পোৱা মতে এই ইন স্মাৰ্টফোনবোৰত পাৰফৰ্মেন্সৰ ওপৰত গুৰুত্ব দিয়া হৈছে অৰ্থাৎ ফোনটো যাতে পাৰফৰ্মেন্সত কোনো কমি ৰৈ নাযায় তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে লগতে এই ফোনটো গেমাৰসকলৰ বাবে এটা ভাল স্মাৰ্টফোন হ'ব বুলি তেওঁ জানিব দিয়ে মাইক্ৰমেক্সৰ এই নতুন স্মাৰ্টফোনটো সম্পূৰ্ণৰূপে মেড ইন ইণ্ডিয়া হ'ব বুলি জানিব পৰা গৈছে লগতে তেওঁ ভিডিঅ'টোত প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ কথাও উল্লেখ কৰে ভাৰতত বৰ্তমান সময়ত Xiaomi আৰু Realme ফোন অধিক মাত্ৰাত বিক্ৰী হয় তেনে সময়ত মাইক্ৰমেক্সৰ এই নতুন ইন ব্ৰেণ্ডৰ স্মাৰ্টফোনবোৰ গ্ৰাহকে আকোৱালি লয় নে নলয় সেইটোহে লক্ষণীয় কথা হ'ব বন্ধুসকল যদি এই ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আৰু অধিক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব ধন্যবাদ